আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ ৰুথ 1 নম্বৰ অধ্যায়ৰ 1 পৰা 21 নম্বৰ পদ। বিচাৰকৰ্তাবিলাকে শাসন কৰা কালত দেশত এবাৰ আকাল হৈছিল। তাতে জিহুদাৰ বৈতলেহেমৰ এজন পুৰুষ, তেওঁৰ ভাৰ্যা আৰু দুজন পুতেক মোৱাব দেশত প্ৰবাস কৰিবলৈ গ'ল। সেই মানুহৰ নাম ইলিমেলক, তেওঁৰ ভাৰ্যাৰ নাম নয়মী আৰু তেওঁৰ পুতেক দুজনৰ নাম মহলুন আৰু কিলিয়ন। এইবিলাক জিহুদাৰ বৈতলেহেম নিবাসী ইফথিয়া মানুহ। এইবিলাকে মোৱাব দেশ পাই তাতে থাকিল। পাছে নয়মীৰ স্বামী ইলিমেলক মৰিলত তেওঁ আৰু তেওঁৰ পুতেক দুজন অৱশিষ্ট থাকিল। আৰু তেওঁবিলাকে অৰ্পা আৰু ৰুথ নামেৰে দুজনী মোৱাবিয়া ছোৱালী বিয়া কৰি প্ৰায় 10 বছৰলৈকে সেই ঠাইত বাস কৰিলে। পাছে মহলুন আৰু কিলিয়ন এই দুজন পুতেকো মৰিল। তাতে নয়মী পুত্ৰ আৰু স্বামীহীনা হৈ থাকিল। তেতিয়া তেওঁ তেওঁৰ বোৱাৰীয়েক দুজনীক লগত লৈ মোৱাব দেশৰ পৰা উলটি যাবলৈ ওলাল, কিয়নো জিহুৱাই নিজ লোকবিলাকলৈ অনুগ্ৰহ কৰি তেওঁবিলাকক খোৱা বস্তু দিছে, এই কথা তেওঁ মোৱাব দেশত শুনিবলৈ পাইছিল। তেওঁ আৰু তেওঁৰ বোৱাৰীয়েক দুজনী নিজ ঠাইৰ পৰা ওলাই যেতিয়া জিহুদা দেশলৈ উলটি যোৱা বাটে গৈছিল, তেতিয়া নয়মীয়ে বোৱাৰীয়েক দুজনীক ক'লে, তোমালোকে নিজ নিজ মাৰাৰ ঘৰলৈ উলটি যোৱা। মৃতকেইজনলৈ আৰু মোলৈকো তোমালোকে যেনে দয়া কৰিছিলা, জিহুৱাই তোমালোকলৈকো তেনে দয়া কৰক। তোমালোক প্ৰতিজনে যেন নিজ নিজ স্বামীৰ ঘৰত বিশ্ৰাম পোৱা, জিহুৱাই তোমালোকক এনে বৰ দিয়ক। এই বুলি তেওঁ সিহঁতক চুমা খালে। তাতে সিহঁতে বৰকৈ চিঞৰি কান্দি তেওঁক ক'লে, নহয়, আমি আপোনাৰ লগত আপোনাৰ মানুহবিলাকৰ গুৰিলৈ যাম। তাতে নয়মীয়ে ক'লে, হে মোৰ আইটিহঁত, উভতি যোৱা। তোমালোকে মোৰ লগত কেলেই যাব লাগিছে? তোমালোকৰ স্বামী হবৰ নিমিত্তে এতিয়াও জানো মোৰ গৰ্ভত পুত্ৰ আছে? হে মোৰ আইটিহঁত, নিজ বাটে উভতি যোৱা, কিয়নো মই বুঢ়ী, আকৌ বিয়া হ'ব নোৱাৰো। আৰু যদিও মোৰ আশা আছে বুলি মই কওঁ, আৰু মই বিয়া হৈ আজি ৰাতি যদি পুত্ৰ প্ৰসৱ কৰো, তেন্তে তোমালোকে জানো সিহঁত ডাঙৰ হোৱালৈকে সিহঁতৰ নিমিত্তে বাট চাই বিয়া নোহোৱাকৈ থাকিবা? হে মোৰ আইটিহঁত, সেয়ে নহয়, কিয়নো মই তোমালোকতকৈও বৰ দুখিত হৈছো, কাৰণ জিহুৱাৰ হাত মোৰ বিৰুদ্ধে মেলা হ'ল। তাতে সিহঁতে আকৌ বৰকৈ চিঞৰি কান্দিলে। পাছে অৰ্পাই তাইৰ শাহুৱেকক চুমা খাই বিদায় ললে, কিন্তু ৰুথে তেওঁক নেৰি তেওঁৰ লগতে থাকিল। তেতিয়া নয়মীয়ে ক'লে, চোৱা, তোমাৰ জায়েৰাই নিজ লোকবিলাকৰ আৰু নিজ দেৱতাৰ গুৰিলৈ উলটি গৈছে। তুমি তোমাৰ জায়েৰাৰ পাছে পাছে উলটি যোৱা। কিন্তু ৰুথে ক'লে, আপোনাক এৰি আপোনাৰ পাছৰ পৰা উলটি যাবলৈ মোক নধৰিব, কিয়নো আপুনি যলৈকে যায় ময়ো তলৈকে যাম, আৰু আপুনি য'ত থাকিব ময়ো ততে থাকিম। আপোনাৰ লোকেই মোৰ লোক, আৰু আপোনাৰ ঈশ্বৰেই মোৰো ঈশ্বৰ হ'ব। আপুনি যি ঠাইত মৰিব ময়ো সেই ঠাইতে মৰিম, আৰু তাতেই মোৰ মৈদামো হ'ব। কেৱল মৃত্যুৰ বাহিৰে আন কোনোৱেই যদি মোক আপোনাৰ পৰা পৃথক কৰিব পাৰে, তেন্তে জিহুৱাই মোক অমুক আৰু তাতকৈ অধিক দণ্ড দিয়ক। তাতে নিজৰ লগত যাবলৈ ৰুথৰ দৃঢ় মন আছে, ইয়াকে দেখি তেওঁ তাইক কথা কবলৈ এৰিলে। পাছে তেওঁবিলাক দুয়ো গৈ গৈ শেষত বৈতলেহেম পালেগৈ। আৰু তেওঁবিলাকে বৈতলেহেম পালত তেওঁবিলাকৰ বিষয়ে গোটেই নগৰতে কোৱা মেলা হলত তিৰোতাবিলাকে সুধিলে, এওঁ এই নয়মী নে? তেতিয়া তেওঁবিলাকক ক'লে, মোক নয়মী সুখিনী বুলি নামাতিবা, কিন্তু মাৰা দুখিনী বুলি মাতিবা, কিয়নো সৰ্বশক্তিমান জনাই মোক বৰ দুখত পেলালে। মই পৰিপূৰ্ণ হৈ গৈছিলো, কিন্তু এতিয়া জিহুৱাই মোক সুদা হাতে ওলোটাই আনিলে। তোমালোকে মোক নয়মী বুলি কিয় মাতিছা? জিহুৱাই মোৰ বিৰুদ্ধে সাক্ষ্য দিছে, আৰু সৰ্বশক্তিমান জনাই মোক নগ্ৰহ কৰিলে। এইদৰে নয়মী মোৱাব দেশৰ পৰা অহা তেওঁৰ বোৱাৰীয়েক সেই মোৱাবিয়া ৰুথেৰে সৈতে উলটি আহিল। জব ধান দাবলৈ আৰম্ভ কৰা কালত তেওঁবিলাকে আহি বৈতলেহেম পালে। সেই আছিল ৰুথৰ বিৱৰণ 1 নম্বৰ অধ্যায়ৰ 1 পৰা 21 নম্বৰ পদ। আমি কেতিয়াবা হয়তো অতি আশাহীন অনুভৱ কৰিব পাৰো। সকলো হেৰাই গ'ল, সকলো শেষ হৈ গ'ল, ভৱিষ্যত একেবাৰে অন্ধকাৰ, একো আশা নাই, এনেকুৱা পৰিস্থিতি মানুহৰ হ'ব পাৰে। বৈতলেহেমত হৈ থকা দুৰ্ভিক্ষৰ বাবে নয়মী সপৰিয়ালে ইছৰাইল দেশ এৰি মোৱাবলৈ গুচি গৈছিল। তেওঁলোকে চৰম হতাশাৰ ফলতেই এনে পদক্ষেপ লৈছিল, কাৰণ মোৱাবিয়াসকল ইছৰাইলৰ শত্ৰু আছিল। ইছৰাইলৰ লোকে মোৱাবিয়া লোকসকলক হীন চকুৰে চাইছিল। নয়মী আৰু স্বামীৰ 2 পুত্ৰই তাতে দুজনী মোৱাবিয়া ছোৱালী বিয়া কৰাইছিল। কিছুদিন পাছতে নয়মীয়ে স্বামীকো হেৰুৱাই আৰু 2জন পুত্ৰকো হেৰুৱায়। তেতিয়া নয়মীয়ে মোৱাব দেশ এৰি আকৌ নিজৰ ঠাই বৈতলেহেমলৈ ঘূৰি যাবলৈ সিদ্ধান্ত লয়। নয়মীৰ এনে অনুভৱ হৈছিল যে তেওঁৰ সকলো আশা হেৰাই গৈছে। তেওঁৰ 2 মোৱাবিয়া বোৱাৰী ৰুথ আৰু অৰ্পাক তেওঁ নিজৰ ঘৰলৈ উভতি যাবলৈ কয়, কিন্তু ৰুথ নয়মীৰ লগতে থাকিবলৈ সিদ্ধান্ত লয়, আৰু অৰ্পাই মোৱাবলৈ উভতি যায়। সেই সময়ত নয়মীৰ লগতে বৈতলেহেমলৈ অহা ৰুথৰো আচলতে কোনো আশা নথকাৰ নিচিনাই আছিল। আমাৰ বেয়া দিনবোৰত আমাৰ আশা কেনেকৈ জন্মিব পাৰে? নয়মীৰ অভিজ্ঞতাৰ পৰা আমি কিবা জানিব পাৰোনে, যাৰ সকলো আশা হেৰাই গৈছিল? যীশুৰ প্ৰতি থকা প্ৰকৃত আশাই জীৱনৰ ট্ৰেজেডিবোৰক এটা বেলেগ ৰূপ দিব পাৰে। নয়মীৰ দুখৰ কথাবোৰ আমি ভালদৰে মন কৰি চালে তাৰ তুলনাত আমাৰ আটাইতকৈ ক'লা দিন আৰু সময়বোৰো সাধাৰণ যেন হৈ পৰে। নয়মীয়ে স্বামী আৰু 2 পুত্ৰক হেৰুৱাব লগা হয়।
নয়মীৰ কোনো পুৰুষ উত্তৰাধিকাৰী নাছিল যিয়ে তেওঁক আৰ্থিকভাৱে চোৱা চিতা কৰিব পাৰে। মোৱাবত থকা 10 বছৰীয়া সময়ছোৱাত নয়মীৰ 2গৰাকী বোৱাৰীয়ে কোনো সন্তানো জন্ম দিয়া নাছিল। সেয়েহে নয়মীয়ে ক'বলৈ বাধ্য হৈছিল যে তাইক নয়মী সুখদায়ক বুলি ক'ব নালাগে, কিন্তু তাইক মাৰা তিতা বুলিহে মাতিব লাগে। আমাৰ জীৱনৰ এনে মুহূৰ্তবোৰত, এনে নিসংগতা, প্ৰত্যাখ্যান আৰু পৰিত্যক্ত অনুভৱ কৰা সময়ত আমি এটা কথা পাহৰিব নালাগে যে ঈশ্বৰৰ পৰিকল্পনা আমি প্ৰায়ে বুজি নাপাওঁ আৰু ঈশ্বৰে আমাৰ জীৱনত কাম কৰি থাকে। নয়মীক ঈশ্বৰে মোৱাবৰ পৰা বেথলেহেমলৈ ঘূৰাই আনিলে আৰু আমাৰ আশাহীন পৰিস্থিতিয়ে হয়তো আমাক এনেদৰে কোনো এটা স্থানলৈ ঘূৰাই লৈ যায় য'ত আমি থকাটো ঈশ্বৰে বিচাৰে। মোৱাবৰ পৰা বেথলেহেমলৈ যোৱা বোৱাৰী ৰুথ যে নয়মীৰ বাবে প্ৰাৰ্থনাৰ উত্তৰ হ'ব, সেই কথা নয়মীয়ে হয়তো পাছত বুজি পাইছিল। আনহাতে নয়মীৰ প্ৰতি ৰুথৰ আনুগত্যৰ বাবেই ৰুথে ইছৰাইলৰ ঈশ্বৰক লগ পাইছিল। আমাৰ বেয়া দিনবোৰতো আমাৰ আত্মিক বন্ধুত্বৰ প্ৰয়োজন। আমাৰ জীৱনত এনে লোকৰ প্ৰয়োজন যিয়ে ঈশ্বৰৰ মংগলক প্ৰতিনিধিত্ব কৰে। ঈশ্বৰে এনে আত্মিক বন্ধু, আত্মিক সহায় আমাক অতি আশা নকৰা ধৰণে যোগাই দিব পাৰে। ৰুথৰ বিৱৰণ পুস্তকখনত প্ৰথমতে নয়মীৰ জীৱনটো যিমানেই অন্ধকাৰ আৰু আশাহীন যেন লাগে, আমি কিন্তু পৰ্দাৰ আঁৰত ঈশ্বৰৰ আভাস দেখিবলৈ আৰম্ভ কৰোঁ। প্ৰভু যীশুৰ বিশ্বাসী হিচাপে আমি সদায় এই কথা মনত ৰাখিব পাৰোঁ, পৰিস্থিতি যিয়েই নহওক কিয়, ঈশ্বৰ সদায় নিয়ন্ত্ৰণত আছে আৰু ঈশ্বৰৰ অনুমতি অবিহনে আমাৰ জীৱনত একো ঘটিব নোৱাৰে। বিভিন্ন পৰিস্থিতিৰ মাজেৰে ঈশ্বৰে আমাক কিবা এটা ভালৰ বাবে আগুৱাই লৈ গৈ থাকে, যিটো আমি পাছত বুজি পাওঁ। যেনেদৰে পাছত বুৱজৰ লগত ৰুথৰ বিয়া হোৱাৰ দ্বাৰা নয়মীৰ জীৱনলৈ আকৌ আশীৰ্বাদ ঘূৰি আহিছিল। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰভু যীশুক বিশ্বাস কৰি তোমাৰ সন্তান হৈছো আৰু আমাৰ সকলো দায়িত্ব তুমি গ্ৰহণ কৰিছা। সকলো সময়তে, সকলো পৰিস্থিতিতেই তোমাক যেন ভৰসা কৰি চলি থাকিব পাৰিম, এনে আশীৰ্বাদ কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো। ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।